আপুনি এইটো ফালে আহিলে ক'ত হা আপুনি তাত বেছি কমফৰ্ট পাইছে ন ওলাইছোঁ হেৰিটেজ ফাউণ্ডেশ্যনৰ উদ্যোগত আমাৰ মাজত উপস্থিত আছে হেৰিটেজ ফাউণ্ডেশ্যনৰ অধ্যক্ষ শ্ৰীযুত জলেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া। নমস্কাৰ। বিগত 8 ছেপ্টেম্বৰ 2019 তাৰিখে লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান অনুষ্ঠানত আমাৰ এখন আলোচনা চক্ৰ ইতিমধ্যে সম্পন্ন হৈছে অসমৰ ভূমিৰ অধিকাৰ নীতিৰ ওপৰত 1886 দশম অধ্যায়ৰ কাৰ্যকৰণৰ ওপৰত। সকলোকে নমস্কাৰ আৰু স্বাগতম। আপোনাক ইতিমধ্যে কোৱা হৈছে যে আমি যোৱা 8 ছেপ্টেম্বৰত লক্ষ্মীবাই নেশ্যনেল ফিজিকেল ট্ৰেইনিং ইনষ্টিটিউশ্যনৰ এটা আমি ছেমিনাৰ কৰিছিলোঁ। জনজাতিসকলৰ আমি সদ্যহতে মানে আলোচনা কৰি থাকোঁ যে জাতি মাটি ভেটি এই সম্পৰ্কে আমি আলোচনা কৰি থাকোঁ আৰু এই আলোচনাৰ মৰ্মে আমাৰ জনজাতিসকলৰ বিশেষকৈ অসমৰ আমি আলোচনা কৰিছোঁ। এই সম্পৰ্কে জনজাতিসকলৰ যি ভূমি যি সমস্যা সেই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে বিভিন্ন সংগঠন জনজাতিসকলৰ বিভিন্ন সংগঠনৰ মাধ্যমেৰে আমি আলোচনা কৰিছোঁ আৰু আমি এই সম্পৰ্কে আলোচনা কৰি জনজাতিসকলৰ যিটো ভূমি যিটো অধিকাৰ সেই সম্পৰ্কে আজি যি কি অৱস্থাত আছে আমাৰ অসমৰ জনজাতিসকলৰ স্থিতি সেইটো সম্পৰ্কেও আমি আলোচনা কৰিছোঁ। লগতে ফৰেষ্ট লেণ্ড ৰাইট সেইটো সম্পৰ্কে আমি আলোচনা কৰিছোঁ আৰু বিস্তাৰিত হিচাপে আলোচনাৰ আজি আপোনালোকক প্ৰেছ মিডিয়ামৰ জৰিয়তে আমি আশা ৰাখিছোঁ বা আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ এই সমস্যাতে যাতে আপোনালোকৰ পত্ৰৰ মাজতে বা মিডিয়াৰ মাজত মাধ্যমেৰে যাতে প্ৰকাশিত হয় আৰু সেই সমস্যাৰ বিষয়ে আপোনালোকক আজি এই মাধ্যমেৰে প্ৰেছ মিট কৰি আমি আপোনালোকক এই বিষয়ে জনাবলৈ দিছোঁ। লগতে আমাৰ এই কনভেনাৰ ডক্টৰ ৰাহুল দেউৰী তেখেতে ইয়াৰ বিতং ক'ব আৰু বাকী আমাৰ দুজন আছে তেখেতে আপোনালোকক জনাব। ধন্যবাদ। হয়, সেইদিনা 8 ছেপ্টেম্বৰ তাৰিখৰ যিখন ছেমিনাৰ সেইখন প্ৰথমতে ষ্টাফ কলেজ খানাপাৰাত হোৱাৰ কথা আছিলে, কিন্তু সেইদিনা বেলেগ এখন সভা তাত আয়োজন কৰিব লগা হোৱাৰ কাৰণে আমাৰ কাৰ্যসূচীটো আমি সোণাপুৰৰ LNIPE যিটো ইনষ্টিটিউট আছে ক্ৰীড়া যিটো কমপ্লেক্স আছে তাত আমি শ্বিফ্ট কৰি তাত পাতিছিলোঁ আৰু প্ৰায় 200জনমান প্ৰতিনিধি আহিছিলে। আমি দৰ্শক প্ৰতিনিধি মতা নাছিলোঁ, কিন্তু অকণমান সমল ব্যক্তি অসমৰ সদৌ অসমৰ বিভিন্ন সংগঠনৰ মুৰব্বীসকল আছে, অট'নমাছ কাউন্সিলবিলাক আছে, তেখেতসকলৰ মুৰব্বীসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ বিশেষকৈ প্ৰশাসনিক ক্ষেত্ৰৰ অভিজ্ঞ ৰিটায়াৰ্ড অৱসৰ IAS বিষয়া কিছু আছিলে, মাটি ভূমিৰ সংক্ৰান্তত তেখেতসকলৰ যথেষ্ট অভিজ্ঞতা আছিলে, তেখেতসকলকো আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু গোটেই ছেমিনাৰখন উদ্বোধন কৰিছিলে আমাৰ মেঘালয়ৰ প্ৰাক্তন গভৰ্ণৰ ৰঞ্জিত শেখৰ মুছাহাৰী IAS ডাঙৰীয়াই আৰু তেখেতে আদৰণিত অতি মূল্যৱান কথা কিছু কৈছিলে আৰু তেনেকৈ আৰম্ভ হৈ পৰ্যায়ক্ৰমে আমাৰ গোটেই কিনোটটো এই ছেমিনাৰখনৰ কিনোটটো অল আছাম ট্ৰাইবেল সংঘৰ মহাসচিব আদিত্য খাটলাৰীয়ে ৰাখিছিলে আৰু তেখেতক ছাপোৰ্ট কৰি সমল ব্যক্তি যিসকলক মতা হৈছিলে তেখেতসকলে ভাগে ভাগে ছেমিনাৰ পেপাৰ পাঠ কৰিছিলে আৰু পেপাৰবিলাক আমি বিষয়বস্তুবিলাক আগতে পূৰ্ব নিৰ্ধাৰিত আছিলে। আমি সমস্যাবিলাক উল্লেখ কৰাৰ সলনি সমস্যাবিলাকৰ সমাধানৰ ৰাস্তাটোহে বেছিকৈ সন্ধান কৰা হৈছিলে গোটেই ছেমিনাৰখনত আৰু সেই মৰ্মে আমাৰ ৰাহুল দেউৰী আছে, তেখেতে গোটেই বিষয়টো উপস্থাপন কৰিছিলে। তেখেত আমাৰ আহ্বায়ক এই কমিটিখনৰ আৰু এনে তেখেতৰ ব্যক্তিগত চিনাকিটো হ'ল ভীমৰ দেউৰী, তেখেতৰ নাতি হয়, গতিকে গোটেই ইতিহাসটো তেওঁলোকৰ
হেৰিত আছে আৰু সেই ইতিহাসবিলাকো আমি আলোচনা কৰিছোঁ যে ভূমি অসমৰ খিলঞ্জীয়া বিশেষকৈ জনজাতীয় ভূমিখিনি কি পৰ্যায়ত আছিলে আৰু এতিয়া কি পৰ্যায়ত আছে আৰু ভৱিষ্যতে কি ধৰণৰ শুধৰণি দৰকাৰ হ'ব এই বিষয়ে ছেমিনাৰবিলাক আছিলে আৰু তাত বিশেষকৈ আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আমাৰ অৱসৰপ্ৰাপ্ত বিচাৰপতি আমাৰ প্ৰণয় কুমাৰ মুছাহাৰী তেখেত বিশেষকৈ অসমৰ ভূমি সমস্যাৰ আইনীগত দিশবিলাকৰ যথেষ্ট অভিজ্ঞ মানুহ আৰু গোটেই তেখেতৰ অভিজ্ঞতাবিলাক তাত শ্বেয়াৰ কৰিছিলে আৰু তাত যিসকল প্ৰতিনিধি আহিছিলে তেখেতসকলৰ মনত উদ্ভৱ হোৱা বিভিন্ন ধৰণৰ জটিল প্ৰশ্নবিলাক তেওঁ অতি সহজভাৱে উত্তৰবিলাক দিছিলে। তাৰপিছত আমাৰ আছিলে WPTৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত জিতেন বৰগয়াৰী তেখেতেও বাস্তৱ ক্ষেত্ৰত কৰ্মজীৱনত বহুত অভিজ্ঞতা পাই আহিছে বিশেষকৈ জনজাতীয় মাটিৰ সমস্যা সংক্ৰান্তত তেখেতসকল সমল ব্যক্তি আছিলে তেখেতেও তাত যথেষ্ট যোগাত্মক যোগদান কৰিছিলে আৰু আমাৰ সচেতনতা বৃদ্ধিত তেখেতৰ বক্তব্যও আমাক সহায় কৰিছিলে। তাৰপিছত আমাৰ সদৌ অসম বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো তেখেতসকল এতিয়া প্ৰেজেণ্ট চিটুৱেশ্যনটো তেওঁলোকে জানে ভূমিৰ ক'ত কি সমস্যা হৈ আছে এই গোটেই উদাহৰণ কিছুমান দি তেওঁ কৰি যোৱা কাম কাজবিলাক অভিজ্ঞতাবিলাক শ্বেয়াৰ কৰিছে আৰু এইবিলাক কেনেকৈ সমাধান কৰিব পৰা যাব সেইটো সদনত উত্থাপন কৰিছিলে আৰু সেইমতে আমি শেষত যিটো ফাইণ্ডিংছ পাইছোঁ যিটো আমি শেষৰ আলোচনাত যিটো ৰিজাল্ট পাইছোঁ সেই ৰিজাল্টটোত সেইবিলাকে সহায় কৰিছে। তাৰপিছত আমাৰ আছিলে হেৰি ৰণোজ পেগু ডাঙৰীয়া তেখেত এতিয়া MLA কিন্তু আগতে তেখেত জনজাতীয় নেতা আছিলে আপোনালোকে জানে আৰু তেখেতৰ ভূমি সংক্ৰান্তত গোটেই বেকগ্ৰাউণ্ডটো তেখেতৰ নখ দৰ্পণত আছে আৰু আমাৰ অনুষ্ঠানৰ অনুৰোধ মৰ্মে তেওঁ যোৱা এমাহমান ধৰি গোটেই বিষয়টো আকৌ অধ্যয়ন কৰি যথেষ্ট নতুন আৰু যথেষ্ট আমি দিগদৰ্শক পৰামৰ্শ কিছুমান আগবঢ়াইছে আৰু সেই গোটেইবিলাক লৈ আমাৰ যিটো ফাইণ্ডিংছ হ'ল সেই ফাইণ্ডিংছটো লৈ আমি মেমৰেণ্ডাম এখন প্ৰস্তুত কৰিলোঁ আৰু সেই মেমৰেণ্ডামখন 10 তাৰিখে আমি মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি সজাতিলৈ গৈ সাক্ষাৎ কৰি বিস্তৃতভাৱে আমি জনালোঁ আৰু তেখেতেও যথেষ্ট সময় দি গোটেই বিষয়বিলাক যি মেমৰেণ্ডাম উল্লেখ কৰিছে প্ৰতিটো বিষয়ে তেখেতে আমাৰ লগত আলাপ আলোচনা কৰি একদম স্পষ্টভাৱে বুজি লৈছে আৰু তেখেতৰ দৃষ্টিভংগী অতি যোগাত্মক তেখেতে নিজেও এতিয়া ভূমি নীতি এখন কৰি আছে কৰিবলৈ দি থৈছে ভাগে ভাগে আৰু তেখেতে এইখন চৰকাৰৰ মুৰব্বী হিচাপে তেখেতে অসমৰ যিটো জনজাতীয় যিটো বহুকলীয়া যিটো আওপুৰণি যিটো সমস্যা এই সমস্যাটো সম্পূৰ্ণৰূপে মানে স্বচ্ছ আৰু নিকা কৰিবৰ কাৰণে আৰু সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে আৰু সেই ক্ষেত্ৰত আমাৰ হেৰিটেজ ফাউণ্ডেশ্যনৰ এই সৰু সামান্য প্ৰয়াসটোৰ যোগেদি চৰকাৰখনকো সহায় কৰাৰ লগতে গোটেই অসমৰ জনজাতি সমাজখনক সজাগতা সৃষ্টি কৰি তেখেতসকলৰো ছাপোৰ্টটো আনিবৰ কাৰণে প্ৰয়াস কৰাৰ এই অভিযানটো আৰম্ভ কৰিছে আৰু বিশেষকৈ আমাৰ জনজাতীয় সমাজখনত অন্যান্য অন্ধবিশ্বাস থকাৰ দৰে ভূমিৰ ক্ষেত্ৰতো অন্ধবিশ্বাস আছে যে সেই মণ্ডলত গ'লে কণ্ডল লাগে চাৰ্কুল অফিচত গ'লে পইচা ভৰিব লাগে তাতোকো আমাৰ ককা দেউতাহঁতে যিটো বুজাই কৰিছে সেইমতে আমি ভাগে ভাগে শান্তিৰে চলি আছোঁ কিহৰ এইবোৰ কাগজ পত্ৰ এই অন্ধবিশ্বাসটোৱে এতিয়া বিশেষকৈ ডিজিটেল ইণ্ডিয়াৰ ক্ষেত্ৰত এটা ডাঙৰ চেলেঞ্জ এটা হৈ গৈছে ডিজিটেল ইণ্ডিয়াত গোটেই ডকুমেণ্টেশ্যনটো ডিজিটেলাইজ কৰিবলৈ গৈ থকা ষ্টেজত এই লেকিংটোৱে মানে এটা ডেভেলপমেণ্টত এটা বাধাৰ প্ৰভাৱ পেলাইছে বুলি আমাৰ ধাৰণা এটা হয় কিন্তু এতিয়া আমাৰ ফালৰ পৰা যিখিনি চেষ্টা কৰা হৈছে আৰু চৰকাৰৰ ফালৰ পৰা যিটো চেষ্টা কৰা হৈছে বিশেষকৈ হৰিশংকৰ ব্ৰহ্মৰ অধীনত 7জনীয়া যিটো বিশেষজ্ঞ কমিটিক অসমৰ ভূমি ওপৰত ছাৰ্ভে কৰিবলৈ যিটো দায়িত্ব দিছিলে সোণোৱাল চৰকাৰে সেই প্ৰতিবেদন 10 মাহ গোটেই 18খন ডিষ্ট্ৰিক্ট তেওঁলোকে চলাথ কৰি গোটেই তথ্য পাতিবিলাক আনি প্ৰতিবেদন জমা দিলে চৰকাৰৰ হাতত কিন্তু সেইখনৰ কপি এটা আমি প্ৰিণ্ট কৰি লৈছোঁ কিন্তু যি নহওক লাগিলে সেইখনৰ ওপৰত আধাৰ কৰি আমি পৰৱৰ্তী গোটেই ভূমি সংস্কাৰ সংক্ৰান্তীয় কাৰ্যসূচীবিলাক ল'বলৈ গৈ আছোঁ বা ল'ব লাগে বুলি সকলোকে আহ্বান কৰিছোঁ সহযোগ কৰিব লাগে বুলি বিশেষকৈ আহ্বান কৰিছোঁ আৰু বিশেষকৈ জনজাতীয় সমাজত ভূমি সংক্ৰান্তত যিবিলাক লেকিং আছে অন্ধবিশ্বাস আছে বা অৱজ্ঞা আছে সেইবিলাকৰ ক্ষেত্ৰত সজাগতা জাগৰণ অনাত আপোনালোক সংবাদ
মাধ্যমে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব কাৰণ আপোনালোক চতুৰ্থ স্তম্ভ হয় চতুৰ্থ স্তম্ভৰ এই ক্ষেত্ৰত আটাইতকৈ বেছি দায়িত্ব আছে বুলি আমি অনুভৱ কৰি আজিৰ সংবাদ মেলটো আয়োজন কৰিছোঁ হয় হয় এইবিলাক প্ৰসংগত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে ক'লে যে এতিয়া বিশেষকৈ হয় আমাৰ তথ্য আছে এতিয়া আমাৰ দুগৰাকী সমল ব্যক্তি আছে তেখেতসকলে এই ডাটাভিত্তিক কথাবিলাক আপোনালোকক ক'ব কিন্তু এনেকুৱা বহুত ডাঙৰ ডাটা হয় গতিকে এইখিনি ভাৰ্বেলি মৌখিকভাৱে কৈ উলিয়াব পৰা নহয় তথাপি কি পইণ্টবিলাক আপোনালোকে জানিব পাৰিব তেখেতসকলে Chapter 10 1886 to amendment কৰি পেলাই Chapter 10 add কৰা হৈছিলে যাতে ট্ৰাইবেল ল্যান্ডবোৰ আৰু খিলঞ্জীয়া ট্ৰাইবেল ল্যান্ড আৰু আমাৰ প্ৰটেক্টেড ক্লাছবোৰ প্ৰটেক্ট হয় ইয়াৰ কাৰণে এড কৰা হৈছিলে আৰু আজিৰ এনে ট্ৰাইবেল ল্যান্ড বাই ৰেকৰ্ড 1,24,47,355 বিঘাছ আছিলে কিন্তু বহুতখিনি কমাৰ্চিয়েলাইজেশ্যন 1,24,47,355 বিঘাছ আছিলে কিন্তু বহুতখিনি এই কমাৰ্চিয়েলাইজেশ্যন প্ৰজেক্টত লৈ লোৱা হ'ল উইথাউট এনি ৰেগুলেশ্যন তাত ট্ৰাইবেলছবোৰ যিমানখিনি ৰেগুলেটৰী কম্পেনচেশ্যন পাব লাগিছিলে প্ৰিমিয়ামছ পাব লাগিছিলে সেইবোৰ পোৱা হোৱা নাই আৰু এতিয়াৰ দিনত আজিৰ দিনত আমাৰ হাতত 85,80,842 আছে ইন ৰেকৰ্ড অফিচিয়েল ৰেকৰ্ড কিন্তু বহুত ইনক্ৰ'চমেণ্ট হৈ গ'ল বহুতখিনি ইনক্ৰ'চমেণ্ট এৰিয়া আছে মানে BTC নিচিনা 6 শ্বেডিউলতে ৰাইট নাও আমাৰ ইনক্ৰ'চমেণ্টৰ এৰিয়াটো 4,70,756 বিঘা হৈ আছে তো আৰু অল অভাৰ অসমটো যদি আমি কালেক্ট কৰোঁ তো বহুতখিনি ইনক্ৰ'চমেণ্টত পৰি আছে তো আমি কি কৰি পেলাই এতিয়া আমাৰ ট্ৰাইবেল খিলঞ্জীয়া ট্ৰাইবেল অসমত ভুগি আছে বহুতখিনি পভাৰ্টি লেভেলটো আছেই তাৰ লগতে ফ্লাড হয় আমাৰ ইৰোশ্যন হয় আৰু ইলিগেল অকুপেশ্যনতো আছে আৰু ইলিগেল ইনক্ৰ'চমেণ্ট এতিয়া হৈ আছে আৰু যিমানখিনি Chapter 10ৰ ৰুলছবোৰ ভাইলেশ্যনছ কৰি পেলাই এইবোৰ ইনক্ৰ'চমেণ্ট হৈ আছে এইটো আমি চৰকাৰৰ লগত বহি পেলাই সেইদিনাখন মেমৰেণ্ডাম দিয়াত কি কৰিলে আমাৰ এইবোৰ যাতে আমি ৰক্ষা কৰিব পাৰোঁ ট্ৰাইবেল ল্যান্ডছবোৰক যেনেকৈ পাট্টা দিব লাগে উইথ ফ্ৰী প্ৰিমিয়াম আৰু কিমান ট্ৰাইবেল মানুহৰ এতিয়া পাট্টা নাই এইবোৰ আমি ডিছকাছ কৰা হৈছিলে আৰু ফৰেষ্ট ৰাইটছ এক্ট ডাটা এইটো একজেক্টলি কিমান ট্ৰাইবেল মানুহৰ পাট্টা নাই এইটো আমাৰ হাতত অফিচিয়েল ৰেকৰ্ডছ নাই কিন্তু আমি ইমিডিয়েটলি এইটো ওলোৱাৰ কাৰণে প্ৰচেষ্টাটো লৈ আছোঁ আৰু আমি ছেমিনাৰত বিশেষ কৰি ফৰ্মেশ্যন অফ টাস্ক ফ'ৰ্চৰ ওপৰত আমি খুব চবেই মানে জোৰ দিছোঁ এণ্ড ইনফেক্ট আমি চিফ মিনিষ্টাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰৰ লগতো ইয়াৰ বিষয়ে কৈছিলোঁ মানে কি কৰিলে লাইক we can work for the land of the tribals like forest protection forest rights act or implementation to অসমত বহুত poor হৈ আছে and like how do we de-reserve some of the forest areas so that it can be brought into regulation and tribal people can get their land আৰু আমি যেনেকা আমি how do we selectively de-reserve VGR public grazing ground village grazing ground আৰু কেনেকুৱা আমি মানে ট্ৰাইবেলবিলাকক বেনিফিট দিব পাৰোঁ বা যেনেকৈ কমাৰ্চিয়েলাইজেশ্যন অফ প্ৰজেক্ট হয় আমাৰ এতিয়া গুৱাহাটীৰ ডেভেলপমেণ্টৰ কাৰণে মেট্ৰ'ৰ কাৰণে কিছুমান ট্ৰাইবেল মানে মাটিবোৰ গৈ আছে তাত উইথাউট দ্য কনকাৰেঞ্চ অফ অট'নমাছ কাউন্সিল উইথাউট মানে এইটো হ'ব লাগে মানে এইটো মানে হ'ব নালাগে পাৰ্মিশ্যনটো দিব নালাগে অট'নমাছ কাউন্সিল the concurrence to delay এইবোৰ প্ৰজেক্টটো যাতে হয় and the tribal people get the benefits আৰু ইয়াৰ বিষয়ে আমি কথা পাতিছোঁ and like how do we work for giving community patta to the villagers এইবোৰ কথা আমি পাতিছোঁ আৰু এনেকা বহুতখিনি ট্ৰাইবেল এৰিয়া ডিন'টিফাই হৈ গৈছে এতিয়া আমি বহুতখিনি এৰিয়াত আকৌ ট্ৰাইবেল পপুলেশ্যনো বাঢ়িছে এইটো কেনেকৈ আমি নতুন ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰি পেলাই মানে বিশেষ কৰি আমি অসমত কেনেকুৱা মানে মানে ট্ৰাইবেল
আৰু খিলঞ্জীয়া মানে লেণ্ডটো আমি কেনেকৈ প্ৰটেকশ্যন কৰিব পাৰিম ইয়াৰ বিষয়ে আমি কথা পাতিছোঁ আৰু আমাৰ ৰাহুল দেউৰী ছাৰে আমাক এটা ৰিলিজ দিছে আপোনালোকে পাঁচটা পইণ্ট আপোনালোকে মেনশ্যন কৰিছে কি পাঁচটা পইণ্ট সেইদিনাখনৰ আপোনালোকৰ যিখন চেমিনাৰ হৈছে তাৰ পৰা মানে হৰিচন্দ্ৰ ব্ৰহ্মৰ কমিটিৰ না সেইটো এটা সেমিনাৰতে ওলোৱা সেমিনাৰতে ওলোৱা মানে মই হয় ইয়াত আপোনাক জাষ্ট এটা হেৰি ক'ব বিচাৰোঁ যে আমি যে চেপ্টাৰ 10 কওঁ বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক কওঁ তাৰ মাটিখিনি কেনেকৈ আহিছে তাৰ ওপৰত আমাৰ নলেজ অলপ কম আছে তাৰমানে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যেতিয়া ফৰ্ম কৰিছিলে তাত এটা ক্ৰাইটেৰিয়া লৈয়ে ফৰ্ম কৰিছিলে যে যিবিলাক গাঁৱত ট্ৰাইবেল পপুলেশ্যন 50%তকৈ বেছি আছিলে সেইবিলাক গাঁৱৰ সেই ট্ৰাইবেল মানুহখিনিৰ মাটি প্লাছ যিবিলাক গাঁৱত হেৰি 50% কম আছিলে তাত অকল ট্ৰাইবেল মানুহখিনি মাটি লৈ পেলাই এইটো বেল্ট এণ্ড ব্লক ফৰ্ম কৰিছিলে তাৰমানে বেল্ট এণ্ড ব্লকত আপোনাৰ যিমান মাটি আছে সেইখিনি অৰিজিনেলি ট্ৰাইবেল মানুহখিনিৰ এনচেষ্ট্ৰেল মাটি পুৰুষৰ মাটি বেলেগৰ পৰা লৈ পেলাই তাত দিয়া নাই চ' গতিকে ইয়াৰ পৰা যেতিয়া মাটি লৈ যায় তাৰমানে সেইটো আমাৰ পুৰুষৰ মাটি যিখিনি আমাৰ এনচেষ্ট্ৰেল মাটি তাৰ মাটি লৈ গৈছে এতিয়া আপোনাৰ বিজনী চিডলিত আপোনাৰ ৰিজাৰ্ভ ফৰেষ্ট বনাইছে সেই ৰিজাৰ্ভ ফৰেষ্টখিনি কেনেকুৱা সেই জেগাৰ ট্ৰাইবেল মানুহখিনিয়ে গছ গছনি ৰাখি পেলাই ধুনীয়াকৈ যিখিনি ৰাখিছিলে সেইখিনি মাটিৰ পৰা তেওঁলোকে ৰিজাৰ্ভ ফৰেষ্ট বনাই দিলে তাৰ পৰা কি মেছেজ যায় যে গছ গছনি আমি বনাম ৰাখিম যেতিয়া গছ গছনি ভাল হ'ব আমাৰ পৰা সেইখিনি লৈ যাব চ' তেনেকুৱা ধৰণৰ হেৰি যাব নালাগে তো আমাৰ যিটো এটা ফৰেষ্ট ৰাইট এক্ট যিটো আমাৰ ইয়াত আহিছে যিটো মানে ট্ৰাইবেলছৰ কাৰণে এটা স্পেচিফিক হেৰি আছে কিন্তু ধৰক জংঘলৰ দাঁতিত থাকে বা তেওঁলোকে একচুৱেলি সেই মাটিখিনি তেওঁলোকক বিলং কৰে চ' আমাৰ ইয়াত সেইটো এতিয়াও ভালকৈ ইমপ্লিমেণ্ট হোৱা নাই চ' তাৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি মেমৰেণ্ডাম দিছোঁ যাতে হেৰি হয় সুপ্ৰিম কোৰ্টৰ অলৰেডি এফিডেভিট দিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো যাতে ঠিককৈ হয় তেনেকৈ আমি ভাবিছোঁ আমি 10 তাৰিখত দিছিলোঁ কাইণ্ডলি প্ৰেছ ৰিলিজটো ইংলিছতো লৈ ল'ব তাত মানে আৰু এটা কথা আপোনালোকে ইয়াত এটা ফাৰ্ষ্ট পইণ্টত আপোনালোকে লিখিছে জনজাতীয় অঞ্চলসমূহত আপোনাৰ বাংলাদেশী প্ৰব্ৰজনকাৰীসকলে বিভিন্ন প্ৰকাৰৰ ভয় মানসিক প্ৰদৰ্শন কৰি শাৰীৰিকভাৱে হাৰাশাস্তি কৰি নিজৰ এলেকাসমূহ আঁতৰি আহিবলৈ বাধ্য কৰে কোনখন জেগাত হৈছে এনেকুৱা ধৰণৰ উল্লেখ কৰা দৰকাৰ বাই ৰেকৰ্ডটো অলপ হ'লেও চবেই গম পায় য'ত মানে ইলিগেলি অকুপেশ্যন হৈ আছে এনে ট্ৰাইবেল মানুহবোৰ খুব চিম্পল হয় তো যেনেকুৱা মানে ফ্ৰীডম আছিলে য'ত ইনক্ৰচমেণ্ট হৈছে তাত এইবোৰ ভাইলেশ্যনো হৈছে আৰু বিশেষ কৰি বহুতখিনি আমাৰ ৰেকৰ্ডছ আছে য'ত ট্ৰাইবেল মাটি হয় কিন্তু ইনক্ৰচমেণ্ট হৈ গ'ল আৰু য'ত য'ত ইনক্ৰচমেণ্ট হৈছে তাত মানে এইবোৰ ভাইলেশ্যনছো হৈছে যেনিবা এৰিয়াত আমি যদি ক'বলৈ যাওঁ এই আমাৰ এই থিংকলাংগুৰি বুলি গাঁও আছে এতিয়া মাটিটোত যিহেতু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত পৰে এই মাটিটো চেল ডিড হ'ব নোৱাৰে এইটো আমি বিক্ৰী কৰিব নোৱাৰোঁ কিন্তু যোনে ইলিগেলি যাৰ ৰাইট নাই সিহঁতে মাটিটো মানে লৈ লৈছে কিন্তু চাৰ্কল অফিচত এইটো ট্ৰান্সফাৰো কৰা নাযায় টেক্সটো দি আছে ট্ৰাইবেল মানুহে কিন্তু কামটো এনজয় হৈ আছে মানে যোনে ইলিগেলি অকুপাই কৰি আছে আৰু এনেকুৱা বহুতখিনি উদাহৰণ আছে য'ত মানে মাছ ইনক্ৰচমেণ্ট হৈছে তাত মাছ হিউমেন ভাইলেশ্যনছো হৈছে যিটো মানে বহুতৰ এইবাৰ মিডিয়া ৰিপৰ্টতো নাহে আৰু যিহেতু ট্ৰাইবেল মানুহবোৰ চিধা চাধা হয় সিহঁতে কমপ্লেইনো কৰিব মানে নাহে মিডিয়া ৰিপৰ্ট আমাৰ চকুত পৰা নাই আপুনি কৈছে আপোনালোকে কৈছে ভয় ভাবুকি দেখুৱাই শাৰীৰিকভাৱে হাৰাশাস্তি কৰি এলেকাসমূহৰ পৰা আঁতৰাই তুলিছে আপুনি ধুবুৰী এলেকাত যাব তাত 12খন এনেকুৱা গাঁও আছে আৰু মিডিয়াটো আহিছিলে ধুবুৰী এলেকাত কেনেকুৱা মানে কমপ্লিটলি মানে মানুহবোৰ ট্ৰাইবেল মানুহবোৰ উঠিব লগা হৈ গৈছে আৰু গাঁওবোৰ মানে তাত গাঁও ট্ৰাইবেল মানুহবোৰ এতিয়া যাব নোৱাৰে এইটো আপুনি যদি মিডিয়াত চাই এইটো পাই যাব আপুনি এইটো মিডিয়াতো আহিছিলে ধুবুৰী এলেকাত আৰু অলপ আগতে আমাৰ এই বৰতলা নিচিনা জেগাত চিৰাঙৰ বৰতলা নিচিনা জেগাত এই মানে আমাৰ ট্ৰাইবেল গাঁও আছে ট্ৰাইবেল গাঁও এই আলু বাকলি পেলাব গৈছিলে তেতিয়া 8টামান বজাত উঠাই লৈ আনি ফ্লাইঅভাৰত চিৰাঙৰ এই ফ্লাইঅভাৰত ৰেপ কৰা হৈছিলে 15 আগষ্টত এইটোতো ভাইলেশ্যন হয়ে এই বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো আলোচনা কৰা হৈছিলে 10 তাৰিখে সেইটো কাৰণে এটা অথেণ্টিক ডাটা আমি পাবৰ কাৰণে
এতিয়া শেহতীয়াভাৱে আৰু এটা আমাকে দায়িত্ব দিছে যে অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ গোটেই হিষ্ট্ৰীটো গোটেই মেপখন এতিয়া নতুনকৈ কম্পেৰিজন কৰিবগৈ, নতুন মেপ ক্ৰিয়েট কৰিবগৈ, যাতে তুলনাটো ওলাই যায় যে অতীজত প্ৰটেক্টেড ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পজিশ্যনটো যি আছিলে সেই পজিশ্যনটোত যিটো ডাটা সেই ডাটাবিলাক এতিয়া কালেক্ট কৰিবৰ কাৰণে সংগ্ৰহ কৰি এখন মেপ এখনৰো প্ৰস্তাৱ দিছে যে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মেপ এখন লাগে আৰু সেই মেপবিলাকখনত স্পটেড কৰি দিব লাগে ক'ত ক'ত এনক্ৰচমেণ্টবিলাক হৈছে আৰু কিমান এনক্ৰচমেণ্ট হৈছে, কিমান বিঘা মাটি গৈছে, সেইটোৰ হিচাপটো আমি ডাটাবেছ কৰিবলৈ গৈ আছোঁ। আমাৰ অনুষ্ঠানকে দায়িত্ব দিছে এইটো, আৰু বিশেষকৈ ৰনোজ পেগুদেৱক এই দায়িত্বটো দিছে। তেখেতৰ নেতৃত্বত আমি এই ডাটাখিনি আপোনালোকে যিখিনি জানিব খুজি আছে সেইখিনি আমি হাতত আনি ল'ম আৰু পিছলৈ আমাৰ ইংগিতটো আছে যে এই গোটেই ডাটাবিলাক লৈ আমি দিল্লীলৈকে যোৱাৰ পৰিকল্পনাৰ কথাও কোৱা হৈছে। মানে দিল্লীত গৈ কেন্দ্ৰীয় চৰকাৰকো গোটেই বিষয়টো এজ ইট ইজ যেনেকৈ আছে এতিয়া যেনেকুৱা আপডেট সেই আপডেটটো আমি দি থৈ অহাৰ কথা আছে আৰু সেইটো বাবে আমি এটা গোটেই বিষয়টো এটা পজিটিভিটি ৰাখিছোঁ। আমাৰ অনুষ্ঠানৰ ফালৰ পৰাও পজিটিভিটি ৰাখিছোঁ, চৰকাৰেও পজিটিভিটি ৰাখিছে আৰু সেইদিনা যিমান জনজাতীয় সংগঠনৰ মুৰব্বীসকল আহিছে তেখেতসকলেও এটা পজিটিভিটি ৰাখিয়ে মানে যোগদান কৰিছে আৰু তাৰ মাজতে আমাৰ এই ফাইণ্ডিংছখিনি হৈছে। গতিকে ফিউচাৰলৈ আমি এটা পজিটিভ হেৰিৰ মাজেদি গোটেই সমস্যাটো সমাধান কৰাৰ এটা আন্তৰিক প্ৰচেষ্টা এটা আমি লৈছোঁ আৰু সকলোৰে মাজত এই দৃষ্টিভংগীটো দেখিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও সেই দৃষ্টিভংগীয়ে আমি আদায় কৰিবলৈ সক্ষম হ'ম বুলি আমাৰ বিশ্বাস আছে। মোৰ এটা ফাইনেল কুৱেশ্যন, আপোনাৰ হৰিশংকৰ ব্ৰহ্মৰ যিখন কমিটিৰ ওলাইছিলে সেইখন গভৰ্ণমেণ্টত ছাবমিট কৰা হৈছে নে নাই সেইটো বহুত দিনলৈকে গম পোৱা নগ'ল। আপোনালোকৰ আৰু কিবা তথ্য আছে নেকি? বাকী তাৰ যিখিনি আপোনাৰ তেওঁৰ মানুহ দিছিলে সেইখিনি ইমপ্লিমেণ্টেশ্যনৰ কোনো ব্যৱস্থা আজিলৈকে পোৱা নাই? হয়, ঠিকেই কৈছে। হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন যিখন সেই প্ৰতিবেদনখনত অসমৰ গোটেই ভূমি সমস্যাৰ কথা আছে, কিন্তু আমি ধৰিছোঁ অকল চেপ্টাৰ 10টো সংক্ৰান্তত প্ৰটেক্টেড বেল্ট এণ্ড ব্লক যিটো চেপ্টাৰ সেই চেপ্টাৰটো ইমপ্লিমেণ্টেশ্যন সংক্ৰান্তত আমি কনচেনট্ৰেট কৰিছোঁ আৰু এইটো ছিংগুল এজেণ্ডা। আমি কোনো এজেণ্ডা বেলেগ লগত ৰখা নাই, মাত্ৰ আমি চেপ্টাৰ 10টোৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন আৰু ফিউচাৰ ট্ৰাইবেলসকলৰ যিহেতু পপুলেশ্যন বাঢ়ি গ'ল, তেখেতসকলৰ বহুত এক্সপানশ্যন হৈছে। গতিকে সেই হিচাপত আগতে যিবিলাক প্ৰটেক্টেড এৰিয়া আছিলে তাতকৈ আৰু বেছি এতিয়া প্ৰটেক্টেড এৰিয়া দৰকাৰ হৈছে তেওঁলোকৰ কাৰণে। ত' ক'ত তেনেকুৱা নতুন প্ৰপ'জ কৰিব পাৰি নতুন বেল্ট এণ্ড ব্লক আৰু অতীজৰ পৰা যিটো বেল্ট এণ্ড ব্লক চলি আছে সেইটোত বহুত ভাইলেশ্যন হৈ গ'ল এনক্ৰচমেণ্টৰ যোগেদি আৰু বহুত বস্তু। এটা সত্য কথাটো হ'ল কি চৰকাৰেও বহুত মাটি এনক্ৰচ কৰি পেলালেগে, গতিকে সেইটো চৰকাৰক আমি স্পষ্টভাৱে কৈছোঁ। গতিকে যধে মধে ট্ৰাইবেল মাটি খালী দেখিলেই মানে চৰকাৰেও মানে এনক্ৰচ কৰাৰ এই অভ্যাসটো মানে বাদ দিব লাগে, কাৰণ নহ'লে ট্ৰাইবেলসকল বিপদত পৰিব আৰু ইতিমধ্যে বিপদত পৰিছে। আৰু সেইটো এটা কথা। আৰু 2 নম্বৰ হয় একজেক্টলি সেই যিটো ডাটাবেছ সেইটোৱে এতিয়া আমি কৰিবলৈ গৈ আছোঁ মানে কালেকশ্যন। আৰু আপুনি যে গাঁও কৈছিলে মই স্পেচিফিক এটা গাঁও ৰিকুৱেষ্ট কৰিছোঁ, আপুনি থাকিমাৰি গাঁওটো যদি ইনভেষ্টিগেট কৰি খুব ভাল ষ্টৰি কৰিব পাৰিব আপুনি কাইণ্ডলি চাব। থাকিমাৰি গাঁও ধুবুৰী ডিষ্ট্ৰিক্ট থাকিমাৰি গাঁৱত যদি আপুনি যায়